এই চৰকাৰখনে বাৰু মহিলাসকলক শান্তিৰে থাকিব দিবনে? প্ৰথমতে দিলে গছৰ পুলি ৰুবলৈ, আৰু গছৰ পুলি ৰোৱাৰ বিনিময়ত আমাৰ সপ্তাহ 10 দিন এনেকৈ মহিলাসকলে তলংকৈ ঘূৰি ইফালৰ পৰা সিফালে বাট কৰি বাই গোটেই দিনটো পাৰ কৰিবলগীয়া হ'ল। আৰু অন্যান্য ঢেৰ কাম কিবা কিবি কৰিবলৈ দিয়া হয় মহিলাসকলক। আৰু আজি দিছে ৱাৰ্ডে 10,000 টকাৰ কাৰণে ফৰ্ম। দেখিছেনে মানুহৰ ভিৰ ভাৰ কেনেকুৱাকৈ লাগিছে, ফৰ্ম দিয়াৰ অৱস্থা মানুহজনৰ কি হৈ আছে। আৰু ইফালে আমি ৰৈ আছোঁ, প্ৰথম পৰ্যায়ত ফৰ্ম নাপালোঁ আৰু দ্বিতীয় পৰ্যায়ৰ কাৰণে আমি ৰৈ আছোঁ। কিছুমান কাম অনিচ্ছাকৃতভাৱে হ'লেও কৰিবলগীয়া হয়, কাৰণ গোটৰ সোমাই আছোঁ যেতিয়া গোটৰ হৈ আমি কাম কৰিবলগীয়া হয়। গতিকে তেনেকৈ আহিবলগীয়া হ'ল। বৰষুণৰ বতৰ, একদম ডাৱৰীয়া, আৰু তাতে আজি সূৰ্যগ্ৰহণ লাগি আছে। এতিয়া কথাটো হ'ল 10,000 টকাৰ কাৰণে সূৰ্যগ্ৰহণ কোনে মানিব বাৰু? ঘৰত নেযাবি ক'লেওতো মহিলাসকলে নুশুনে, কাৰণ 10,000 টকাৰ কথা আছে। গতিকে আমিও গোটৰ হৈ ওলাই আহিলোঁ এনেদৰে, দেখিছেনে। আৰু এই চৰকাৰখনে মহিলাসকলক কি কৰিব বিচাৰিছে ক'ব পৰা নাই। আমাৰো কাম বন এৰি পিনে আমিও দিনটো এনেকৈ থাকিবলগীয়া হ'ল। অৱশেষত ফৰ্মখিনি জমা দিলোঁ, পাওঁ নাপাওঁ পাছৰ কথা। গতিকে ফৰ্মখিনি জমা দি আমি এতিয়া ঘৰ মুৱা পকি আজিৰ ভিডিঅ'টো ইমানেই।